Hello everyone. My last video to Z50 unboxing video ta banaisilu. Jehetu moi kolu je 2-3 diনৰ পিছত মই ইয়াৰ কিছুমান ফাংচন লৈ ভিডিও এটা বনাম। কেমেৰাটো মই ইউজ কৰি চালো, ভাল লাগিল। যোনবোৰে অকমান ট্ৰেভেলিং ভিডিও বনাই ইউজ কৰিব পাৰে, ভাল কেমেৰা। ভিডিও বনাই ফটোগ্ৰাফি কৰে। সবতছে মই ইয়াৰ এটাই বেষ্ট পাৰ্ট কৈছিলো যে লেন্সটো খুব স্লিম, একদম পাতল হয়। আৰু মই ট্ৰেভেলত এটো কাৰণে গলো কিবা কাৰণে যদি ৰাইট সাইডত যায়, ইয়াত যোনটো আমাৰ ফ্ৰেম পাৰ সেকেন্ড বুলি কওঁ, এক সেকেন্ডত কেইখন ফটো তুলিব, সেই বস্তুটো ইয়াত বহুত ভাল, স্পীডটো বহুত দিয়া আছে। মই প্ৰেক্টিক্যালি দেখাই দি আছো। এতিয়া যদি মই শাটাৰ ৰিলিজটো গৈ এটো যোনটো শাটাৰ ৰিলিজ ইয়াত গৈ মই হাই কৰি দিছো, আপুনি চাব পাৰে, সাউন্ডটো শুনিব। কম পাইছে? ইয়াৰ শাটাৰ মানে এক সেকেন্ডত বহুত কিমান ফটো লয়। 11 ফ্ৰেম পাৰ সেকেন্ড আছে, মানে এক সেকেন্ডত 11খন ফটো তুলিব পাৰি। আমাক যেহেতু ইমান হাই ফ্ৰেম পাৰ সেকেন্ড নালাগে, কিন্তু যেহেতু দিছে বহুত বঢ়িয়া। মই যেহেতু কলোৱে সাউন্ড এবাৰ শুনি চাব পাৰে। এটো মই ফোকাসটা লৈ লওঁ, সাউন্ড শুনি চাব পাৰে, বহুত স্পীডত লয়। এনিৱেজ মই কেইটামান ভিডিও বনাইছিলো, কিন্তু ভিডিওটো বনোৱাৰ আগতে মই তাৰ কেইটামান বিহাইণ্ড দ্য চিন মই ইয়াতে দেখাই দিওঁ, যাতে আপোনালোকে গম পাই যে মই ভিডিওখিনি কেনেকৈ কৰিছিলোঁ। এটো স্ক্ৰীনত আছিলে, এটো মই স্লো মোশনৰ কাৰণে এনেকৈ কৰি ভিডিও কৰিছিলোঁ। নেক্সট আছিলে হাই ফ্ৰেম পাৰ সেকেন্ডৰ ওপৰত। তাৰপিছত যোনটো ভাইব্ৰেশ্যন ৰিডাকশ্যন বুলি কওঁ আমি, হাতত এনেকৈ লৈ যেতিয়া আমি ফটোখন তোলো, চেক নহয়। ইউজুৱেলি ফটোগ্ৰাফিৰ কাৰণে ইমান দৰকাৰ নাই, কিন্তু ভিডিঅ'গ্ৰাফিত বহুত দৰকাৰ হয়। ইয়াত যোনটো অপটিকেল ভাইব্ৰেশ্যন ৰিডাকশ্যন চিষ্টেমটো আছে, বহুত ভাল। মই প্ৰেক্টিকেলি দেখাই আছোঁ। এইটো অপশ্যনটো ইয়াত থাকে। তো মই এইটো মানে হেণ্ডহেল্ড হাতত লৈ পেলাই ভিডিঅ'টো বনাইছিলোঁ। এইখিনি জাষ্ট বিহাইণ্ড দ্য চিন হয়। মই কি কৰিছিলোঁ আইএছৰ পাৰফৰ্মেঞ্চ চাবলৈ মই এনেকৈ ভিডিঅ' কৰি বিহাইণ্ড দ্য চিনটো মই ৰাখি থৈছোঁ। এতিয়া যদি ইয়াত দেখাবলৈ যাওঁ, ফাৰ্ষ্ট অফ অল মই দেখাব গ'লে আহোঁ ফটো কোৱালিটি। এইখন ফটো মই 100 ISOত তোলা, ঠিক আছে। এখন যদি মই জুম কৰোঁ, শ্লাইড চেক এটা আহিছে, কাৰণ 100 ISOত তুলিলোঁ, ইনডোৰত তুলিলোঁ, অকণমান ল' লাইট আছিলে। ইয়াত যদি আমি ছেটিংছটো চাবলৈ যাওঁ, 100 ISO 1/115 শাটাৰ। নেক্সটখন মই তুলিলোঁ 100 ISOতে তুলিছিলোঁ, কিয়নো অকণমান ছেভ হোৱাৰ কাৰণে। এখন তুলিলোঁ, এখন 100 ISO, এখন ছেভ হোৱা নাই, একদম বঢ়িয়া কোৱালিটি, একো প্ৰব্লেম নাই। এইখন ফটো যদি চাবলৈ যাওঁ 400 ISO তুলিছোঁ। যিহেতু এইটো ক্ৰপ চেন্সৰ, মানুহে ভাবিব পাৰে যে 400 ISOত বহুত নইজ আহি যাব, কিন্তু চাব পাৰে যে একো নইজ নাই। ইভেন ফ্লেছৰ ইউজ কৰা নাই, জাষ্ট আমি কনষ্টেণ্ট পোহৰ তাত তুলিছিলোঁ। ফ্লেছ ইউজ কৰিলে তাৰ অলপ বেটাৰ ৰিজাল্ট পাম। এখন স্কিপ কৰি দিওঁ আমি। এইখন আমি তুলিছোঁ 3200 ISO, ঠিক আছে। ইয়াৰ আগৰখন এবাৰ দেখাই লওঁ, কাৰণ 400ৰ পিছত 3200টো বহুত বেছি হৈ যায়। 1250। এখন যদি আমি 100% কৰোঁ, অলমষ্ট ঠিকে আছে, একো প্ৰব্লেমেই নাই। আৰু ইমান ISO আমাক ইউজুৱেলি দৰকাৰ নহয়, আন্ধাৰতটো আমি এনেও শ্বুট নকৰোঁ ইমান। 3200 ISO, শাৰ্পনেছ পুৰা আছে, 100%, একো কালাৰ ডিছকালাৰ হোৱাই নাই। এখন বাদ দিলোঁ, এখন চাওঁ ডাইৰেক্ট। এখন আমি তুলিছোঁ 10000 ISO, 100% যদি কৰোঁ, ইয়াত শ্লাইড নইজ আহিছে। এইখিনিতো নইজ আহিব, এইখিনি ইমান হেডেক ল'ব লগা কথা নাই। 10000 যদি ISO তুলিছোঁ, মানে আমাৰ একেবাৰে লাইট কণ্ডিশ্যন বহুত বেয়া, বহুত আন্ধাৰত তুলিছোঁ। তাৰপিছত যদি এখন ফটো আহিছে, আমাৰ একো প্ৰব্লেমেই নাই, আৰু অলপ নইজ ৰিডাকশ্যন কৰিলে গমেই নাপাওঁ। 100% কৰি চালোঁ, একো এনেকুৱা শাৰ্পনেছটো এতিয়াও আছে, যিহেতু এইটো ক্ৰপ চেন্সৰ। একেবাৰে লাষ্টৰ এখন মই দেখাওঁ। লাষ্টৰ এখন মই তুলিলোঁ 50,000
51,200 সেইটোতো নইজ আহিবই ফুল ফ্ৰেম কেমেৰাটো নইজ আহে সেইটো অলপ নইজ আহিছে বাট ষ্টিল একো নাই ইয়াৰ আগৰখন কিমানত তুলিছিলোঁ 25,600 যদি 100% কৰোঁ নইজ আছে বাট ষ্টিল একো প্ৰব্লেম নাই 25,000তো নইজ আহিবই ফুল ফ্ৰেম কেমেৰাতে নইজ আহে এইটোতো এটা ক্ৰপ চেন্সৰ কেমেৰা হয় তো আমি হায়েষ্ট ইয়াৰ পিক্সাৰ কোৱালিটি একদম ঠিককৈ আমি 10,000 আইছো যদি আমি ফেশ্বন শ্ব' এটা ইউজ কৰা নাযায় নাইবা ইমান হেৰি একদম নইজ লেভেল বহুত বঢ়িয়া হৈ আছে ঠিক আছে আৰু যদি ইয়াত মই দেখাবলৈ যাওঁ এইখন মোৰ ফটো এখন 100 ISO তুলিছোঁ ইনডোৰ অকণ ফ'কাছ মনটো এখন যদি চাব যাওঁ আপোনালোকে নিজে চাব পাৰে চাৰ্ভনেছটো মই এইটো পূৰা 100%ত আছে পিক্সাৰ কোৱালিটি বঢ়িয়া 100% 100 ISO তো ক্ৰপ চেন্সৰ এটা ইয়াতকৈ আৰু আমি বেছি আশা কৰিব নোৱাৰোঁ কাৰণ ওৱান লাইফ এটাত ইমানখিনি হাই ফ্ৰেম পাৰ ছেকেণ্ড দিছে ছেকেণ্ডলি পিক্সাৰ কোৱালিটি নইজ ৰিডাকশ্যন হাই আইছত নইজ ৰিডাকশ্যনটো ইমান ধুনীয়াকৈ হৈ আছে একচুৱেলি নইজ ৰিডাকশ্যন হৈ থকা নাই নইজ বহুত বেছি অহা নাই অলপতো নইজ ৰিডাকশ্যন কেমেৰাতে নিজে প্ৰচেছ হয় চাব পাৰে এইটো 100% একদম ধুনীয়া ফুল চাৰ্ভনেছ আছে অ'কে এনিৱেজ এতিয়া মই ইয়াত দেখাবলৈ যাম মই একদম ইম্পৰ্টেণ্ট পইণ্টকেইটা মই ক'লোঁ যে এইটো কেমেৰা যোনে ৰাইডিং চাইডিঙত লৈ যায় ট্ৰেভেলিং ভিডিঅ' বনায় সিহঁতৰ কাৰণে কেমেৰাটো ভাল তো সেইটো কাৰণে ফাৰ্ষ্ট মই ল' লাইট দেখাই দিলোঁ ল' লাইট পাৰফৰ্মেঞ্চ ফ্ৰেম পাৰ ছেকেণ্ড নন ষ্টপ কিমান ফটো একেলগে স্পীডত তোলে 100 ISOত ইনডোৰ ফটো দেখাই দিলোঁ যেনেকৈ এইখন যে দেখালোঁ মই 100 ISOত ইনডোৰ ফটো একদম ফুল চাৰ্ভনেছ আছে বঢ়িয়া তোলে এতিয়া মই দেখাম 120 ফ্ৰেম পাৰ ছেকেণ্ড 60 ফ্ৰেম 30 ফ্ৰেমটোতো চব কেমেৰাত থাকেই 120 ফ্ৰেম পাৰ ছেকেণ্ড এতিয়া এটা কথা ক'বলৈ যাওঁ যে আমি যেতিয়া ভিডিঅ' এটা ইউটিউবত চাওঁ নাইবা এনে মোবাইলত চাওঁ আমাৰ মেক্সিমাম 25 ফ্ৰেম পাৰ ছেকেণ্ড লাগে ভিডিঅ'টো লেগ নহ'বলৈ কণ্টিনিউ চলিবলৈ 120 ফ্ৰেম পাৰ ছেকেণ্ড আমাৰ ইউজুৱেলি নালাগে কিন্তু 120 ফ্ৰেম পাৰ ছেকেণ্ডত তুলিলে কি হয় আমি ভিডিঅ' শ্ল' মোশ্যন দিব পাৰোঁ এতিয়া আমাক যদি লাগে ফৰ এক্সাম্পল মই যদি কেলকুলেটাৰটো উলিয়াওঁ আমাৰ লগত আছে 120 ফ্ৰেম এক ছেকেণ্ডত কিন্তু আমাক মিনিমাম লাগে এক ছেকেণ্ডত 25 তো ডিভাইড বাই যদি আমি 25 কৰোঁ মানে 4.8 অলমষ্ট 5 টাইমছ শ্ল' এক ছেকেণ্ডত টিক টিক 1 এই বস্তুটোক আমি 5 ছেকেণ্ডলৈকে শ্ল' কৰিব পাৰিম কিন্তু কৰাৰ পিছত পাৰফৰ্মেঞ্চটো ঠিকে আছে নে সেইটো আমি টেষ্ট কৰি চাওঁ বাৰু এই ভিডিঅ'টো মই মাৰিম এইটো ভিডিঅ' 119.88 ফ্ৰেম পাৰ ছেকেণ্ড মানে 120 ফ্ৰেম পাৰ ছেকেণ্ডত আছে তো এই ভিডিঅ'টো যেতিয়া মই এডিটিং ছফ্টৱেৰ আনিলোঁ এবাৰ প্লে কৰি চাই লওঁ ভিডিঅ' হৈ আছে ঠিক আছে তো আমি গোটেইখিনিতো শ্ল' কৰি নাচাওঁ জাষ্ট এইখিনি অকণ মুভমেণ্ট থকা জেগা এটা লওঁ ইয়াত কাট কৰিলোঁ এইখিনি কাট কৰিলোঁ বাকীখিনি আমি এতিয়া ডিলিট কৰিলোঁ ফৰ দ্য টাইম তো এইটো এটা 1 ছেকেণ্ডৰ ভিডিঅ' তো এই 1 ছেকেণ্ডক আমি কি কৰিম এতিয়া 100% আছেতো ইয়াক যদি 50% কৰি দিওঁ মানে সি এতিয়া ডাবল শ্ল' হৈ যাব এতিয়া চাব পাৰে আমাৰ বঢ়িয়াকৈ শ্ল' মোশ্যন হৈছে যিহেতু শ্ল' মোশ্যনৰ আজিকালি ট্ৰেণ্ডটো চলি আছে ইয়াক মই আৰু অলপ শ্ল' কৰিছোঁ 25% যদি দিওঁ বঢ়িয়া ইভেন আৰু অলপ শ্ল' কৰিছোঁ মই ইয়াত 15% মানে ছেকেণ্ডৰ ভিডিঅ'টো এইটো 1 ছেকেণ্ডত 1 ছেকেণ্ডতকৈ কম আছিলে এতিয়া মই ইয়াত গৈ 2 ছেকেণ্ডৰ ভিডিঅ' বনাই দিলোঁ কম্প্ৰেছ কৰি অলমষ্ট 3 ছেকেণ্ড 2.5 ছেকেণ্ড বঢ়িয়াটো আমি ভালকৈ ফুলকৈ চাওঁ
কি ধুনীয়া শ্ল' মোশ্যন হৈছে বঢ়িয়া তো এইটো মই শ্ল' মোশ্যন টেষ্ট দেখালোঁ নেক্সট মই ইয়াৰ যোনটো ভাইব্ৰেশ্যন ৰিডাকশ্যনৰ ওপৰত দেখাই আছোঁ এই ফাৰ্ষ্ট ভিডিঅ'টো কৰিছিলোঁ মই যোনটো অপটিকেল ভাইব্ৰেশ্যন ৰিডাকশ্যনটো অফ কৰি পেলাই এইটো যদি আমি চাওঁ মুভমেণ্ট এটা দি আছে নেক্সট ভিডিঅ'টো যদি চাওঁ ফুল্লি ষ্টেবিলাইজ হৈ গৈছে অলমষ্ট হাতত আৰু ইয়াতকৈ বেছি ষ্টেবিলাইজটো এনেও নহয় এইটো ভিডিঅ' মই দুটা একেলগে মিলাই পেলাই কৰি থোৱা আছিলে যদি চাবলৈ যাওঁ ভালকৈ এইটো চাইডৰটো ভাইব্ৰেশ্যন ৰিডাকশ্যন অফ এইটো চাইডৰটো ভাইব্ৰেশ্যন ৰিডাকশ্যন অফ আপোনালোকে চাব পাৰে যে অপটিকেল ভাইব্ৰেশ্যন ৰিডাকশ্যনৰ কিমানখিনি পাৰফৰ্মেঞ্চ দি আছে অ'কে ফ্ৰেম পাৰ ছেকেণ্ডৰ ওপৰত দেখালোঁ বহুত 11 ফ্ৰেম পাৰ ছেকেণ্ডে এনাফ হয় 100% ISO দেখালোঁ 100 ISO 50,000লৈকে ISO নিলোঁ ইভেন 10,000 ISOলৈকে নইজ একদম অহা নাই বঢ়িয়া আউটপুট দি আছে ভিডিঅ' কোৱালিটি দেখালোঁ 120 ফ্ৰেম পাৰ ছেকেণ্ড ইউজুৱেলিটো আমি 120 ফ্ৰেম পাৰ ছেকেণ্ডৰ নতুনলৈ কিন্তু ইমান এক্সট্ৰিম শ্ল' মোশ্যন কিবা কাৰণে বোলে আমি বাইক এটা ভিডিঅ' বনাইছিলোঁ চকাটো ঘূৰাই পেলাই লৈ গ'ল তো 120 ফ্ৰেমত যদি ভিডিঅ' কৰোঁ এইটো একদম বঢ়িয়া শ্ল' মোশ্যন এটা দিবলৈ পৰা যাব তাৰপিছত ইনড'ৰ ফটোশ্বুট এখন দেখালোঁ ইয়াৰ যোনটো ষ্টেবিলিটি ভাইব্ৰেশ্যন ৰিডাকশ্যন সেইটোৰ ওপৰত দেখালোঁ যদি আৰু কিবা জানিব মন থাকে মোক ইনবক্স কৰিব পাৰে আৰু হবি ফটোগ্ৰাফাৰবোৰক মই এইটো ছাজেষ্ট কৰিম থেংক ইউ